हेलो गाइस गुड मॉर्निंग আপোনালোকৰ খবৰ চাগে ভালে আৰু মোৰো খবৰ ভালে আৰু ভাবিছো আজি ৰাতিপুৱা এটা ভিডিও বনাও আৰু আজি যেটো সানডে সেই কাৰণে মানুহজনৰ অফিস বন্ধ আৰু ল'ৰাটোৰ স্কুলো বন্ধ আৰু ভাবিছো এটা পিঠা বনাম আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু এই পিঠাটো বনাম ইডলি ষ্টেণ্ডত আৰু কেনেকৈ বনাম কি ধৰণে বনাম আপোনালোকক দেখুৱাই থাকিম আৰু এটা লিখিছে নে ইডলি বনাম আৰু আপোনালোকে চাগে মই বনা পিঠাটো বনাই কিন্তু মই বনোৱা ধৰণে বেলেগ হ'ব পাৰে আৰু হেহে আপোনালোকে চাই থাকিব ভিডিওটো আৰু যি সকল লোকে মোৰ ভিডিওটো প্ৰথম চাইছে সেই সকলে সাবস্ক্ৰাইব কৰিবলৈ আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব দেই এইখিনি মই পিঠাগুৰি লৈছো এয়া পিঠাগুৰি লৈছো আৰু এয়া লৈছো চেনি আৰু আপোনালোকৰ খোৱা সোৱাদ অনুসৰি দিব কম বেছি হ'ব পাৰে কিছুমানে সৰহকৈ খায় কিছুমানে অলপ কমকৈ খায় আৰু এয়া লৈছো মই গাখীৰ মই গৰু গাখীৰ ব্যৱহাৰ কৰা নাই এটো গাখীৰ লৈছো আৰু এতিয়া মই চেনি আৰু গাখীৰ দি এই পিঠাগুৰিখিনি অলপ মানে কটৰিয়াকৈ সানিম এয়া দেখিছেনে মই চেনি দিছো এয়া চেনি দিছো আৰু এতিয়া গাখীৰখিনি ঢালি দিম মিক্স কৰি সানি আছো চেনি আৰু গাখীৰ অলপ শুকানকৈ সানিব লাগিব বেছি পনীয়া হলে মানে পিঠাটো নুঠে এয়া মই সানি আছো এইখিনি মই অলপ কটৰিয়াকৈ সানিছো মানে শুকানকৈ সানিছো এয়া হৈ গ'ল সানি আৰু এতিয়া 10 মিনিট মান অলপ থৈ দিব ঢাকন মাৰি তাৰ পিছত মই চালিম আৰু কেনেকৈ চালো দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এয়া মই পিঠাগুৰিখিনি এনেকৈ দাঙি দিছোঁ আৰু এয়া দেখিছেনে পুৰা লদা পাতি গৈছে আৰু এতিয়া মই চালিম আৰু কেনেকৈ চালো আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু এইখন লৈছোঁ মই চালিবলৈ চালনীৰে চলাতকৈ এইখন দি চালিলে পিঠাটো বেছি ধুনীয়া হয় আৰু পিঠাগুৰি সৰু কণিকাবোৰ দেখিবলৈ বহুতেই ভাল হয় এয়া দেখিছেনে মই কেনেকৈ চালিছোঁ এনেদৰে চালি দিব সেয়া গুৰিকৈ পৰি গৈছে তলত এয়া গুৰিকৈ পৰি গৈছে এইখিনি পিঠাগুৰি সানি পেলাই চালিলোঁ এয়া এনেদৰে বাতিকেইটাত পিঠাগুৰিখিনি অলপ দিছোঁ চলা পিঠাগুৰিখিনি এইডাল ইডলি ষ্টেণ্ড হয় আৰু আমি এনেদৰে পিঠা বনাই খাই ভাল পাওঁ আৰু আপোনালোকক পাছৰ ভিডিঅ'ত ইডলি কেনেকৈ বনাই মই দেখাবলৈ চেষ্টা কৰিম 4টা কাপ থাকে ষ্টেণ্ডত কিন্তু বেছিকৈ ল'লে পানী ভিজি যাব কিন্তু 2টা খাবলৈ দিছোঁ আৰু এনেদৰে কুকাৰটো সাপৰটো মাৰি এটা চিটি মাৰি দিলে ভাত 6টা হৈ যাব আৰু বনাইছোঁ এয়া মই চাটনি বনাইছোঁ পিঠাৰ সৈতে খাবৰ কাৰণে পিঠা ৰেডি হৈছে চাহৰ লগতো খাব পাৰি কিন্তু চাটনিৰ সৈতে খাবলৈ বেছিকৈ ভাল এইখিনি পিঠা হৈ গ'ল আৰু আপোনালোকে এতিয়া চাহৰ লগতো খাব পাৰে নহ'বা চাটনিৰ লগতো খাব পাৰে আৰু ইয়াৰ পৰা এনেদৰে কাটা চামুচখন দি উলিয়াই লৈছোঁ এয়া এনেদৰে উলিয়াই লৈছোঁ আৰু এইখিনি পিঠা মোৰ হৈ গ'ল এয়া মোৰ পিঠা ৰেডি হৈ গ'ল এনেদৰে ধুনীয়াকৈ সজাই লৈছোঁ এনেদৰে সজাই ল'লে খাবলৈ বেছিয়ে সোৱাদ হয় আৰু আপোনালোকে মোৰ ভিডিওটো কেনেকুৱা পালে জনাব আৰু ঘৰত আপোনালোকে এই পিঠাটো বনাবলৈ চেষ্টা কৰিব আৰু মোৰ নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই